बैसागोनि गिबियावनो बयनिसिमबो गोसो गोरबोनिफ्राय हामलायनाय बावहरनाय जाबाय रङाলী बिहু নতুন বছৰ নৱবৰ্ষৰ শুভেচ্ছা দিলোঁ সকলোলৈকে আশা কৰিলোঁ এইটো বছৰ অন্যান্য বছৰৰ দৰে আকৌ আমি সুকলমেৰে চবে ভালে ভালে থাকি পেলাই খুব ধুনীয়াকৈ চলি যাব পাৰিম মনৰ কামনা মনৰ পৰিকল্পনা আৰু মনৰ চিন্তাবিলাক যাতে সকলোৰ বাবে পূৰণ হয় তাকে মই কামনা কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ जोंनि थांखि बिथांखि जोंनि गोसोनि साननाय हनाय गासैबो जाफुंथों बेखौ आं बोर सारस्रिदों आरो आसा फारिनाय थाबाय नैबे बोसोरनि गेजेरजों जोंनि सिमां जोंनि साननाय हनाय जोंनि मावनाय दांनाय गासैबो जाफुंगोन बेखौनो आं बोर सारस्रिदों এই বহাগৰ লগতে আমাৰ নতুন নতুন সিদ্ধান্তবিলাক যাতে বাস্তৱত ৰূপায়িত হয় আমাৰ সকলোৰ বাবে মংগল হয় তাকে মই কামনা কৰিছোঁ আৰু সদয় শেষত এইখিনিকে কৈ মই সুবাৰ্তা সামৰণি মাৰিছোঁ শ্ৰীৰাসং উৰ্গীৰাসং খুলুমবাই তো প্ৰথমতে সমূহ অসমবাসীক আজি বহাগৰ আজি এই 1 তাৰিখে সমূহ আমাৰ অসমবাসী ৰাইজক বিহু জনাইছোঁ আমি হেৰগাঁও যুৱ মঞ্চ BPFৰ ফালৰ পৰা আমি আজি যোৱাবেলি ঠিক আমি যেনেকৈ সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰিছিলোঁ বয়োজ্যেষ্ঠসকলক ঠিক তেনেকৈ আমি এইবাৰো মানে বয়োজ্যেষ্ঠসকলক এটা সন্মান দিয়াৰ উদ্দেশ্যৰে আমি আজি ওলাই আহিছোঁ আৰু এটা আমাৰ কাৰ্যসূচী লৈছোঁ ঠিক যেনেকৈ বিহুত সৰুৱে ডাঙৰক সেৱা কৰে ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে ঠিক তেনেকৈ আজি আমি গোটেই আমাৰ সমষ্টিত যিমানখিনি বয়োজ্যেষ্ঠ আছে আমি যিখিনি কভাৰ কৰিব পাৰোঁ সেইখিনিক লৈ পিনে আমি আজি সন্মান দিয়াৰ ব্যৱস্থা কৰিছোঁ ঠিক তেনেকৈ আজি আমি ওলাই আহি ঘৰে ঘৰে সোমাইছোঁ